হেল্ল' বন্ধু বান্ধৱীসকল, মই পম্পীয়ে আপোনালোকক মোৰ ইউটিউব চেনেললৈ আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰঙালাও বাকলিৰ চাটনি। আপোনালোকে খাই পাইছেনে? যদি খাই পোৱা নাই এবাৰ হ'লেও ট্ৰাই কৰি চাব। বহুতে টেষ্টি হয় খাবলৈ। আৰু ভিডিঅ'টো শেষলৈ চাব আপোনালোকে, তেতিয়া গম পাব মই কেনেকৈ বনালোঁ। বলকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে মই ৰঙালাও বাকলিখিনি এটা কুকাৰত দি বইল হ'ব দি দিম। আৰু আপোনালোকে ইয়াত বিলাহীও ইউজ কৰিব পাৰে, মই কৰা নাই বাৰু আজি। আৰু তাৰ কাৰণে লাগিব ডাঙৰ পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ, নহৰু কেইফুটামান, জলকীয়াটো আপোনালোকে কম বেছি কৰিব পাৰে, মই এটা লৈ লৈছোঁ। আৰু নিমখ সোৱাদ অনুসৰি লৈ ল'লে হ'ল। আৰু এতিয়া মই বইল কৰিব দিয়া বাকলিখিনি এটা বাউলত ওলাই লৈছোঁ, পানীখিনি যাব দিছোঁ। পানীখিনি যোৱাৰ পিছত মই কেৰাহী এটা গেছত বহাই দিছোঁ। তাত তেল এচামুচ দি দিছোঁ আৰু গৰম হোৱাৰ পিছত মই নহৰু, পিঁয়াজ, জলকীয়া গোটেইখিনি দি ভাজিব ধৰিছোঁ। এতিয়া মোৰ এইখিনি অকণমান ভজা যোৱাৰ পিছত মই ৰঙালাও বাকলিখিনি দি দিছোঁ আৰু এইখিনিও মই অলপ টাইম ভাজি থাকিম। আৰু ইয়াতে মই এতিয়া সোৱাদ অনুসৰি নিমখ দি দিলোঁ। এইখিনিও মই ভালদৰে এতিয়া ভাজি থাকিম। এইখিনি মই এতিয়া 6-7 মিনিটৰ কাৰণে লৰাই ভাজি থাকিম। এতিয়া মোৰ এইখিনি ভাজা হৈ গ'ল। মই গেছটো অফ কৰি থৈ ঠাণ্ডা হ'বলৈ দি দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত মই মিক্সি বাউল এটাত উলিয়াই ল'লোঁ। তাৰপিছত মই গ্ৰাইণ্ড কৰি ল'লোঁ। এয়া দেখিলে আপোনালোকে মোৰ গ্ৰাইণ্ড কৰা হৈ গ'ল। এতিয়া আপোনালোকক মই এটা বাতিত উলিয়াই দেখাই দিম। এয়া চাওক, মোৰ চাটনিবিধ ৰেডি হৈ গ'ল আপোনালোকৰ আগত। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকে এনেকৈ বনাই এদিন খাব, সঁচাকৈ বহুতে টেষ্টি হয় খাবলৈ। যদি আজি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু কাষত থকা বেল আইকনটো দবাই দিব। যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়াই আপোনালোকে আগতীয়াকৈ পাই যাব। আজিলৈ আহিছোঁ, বাই বাই।